মাই ইউটিউব চেনেল। আৰু আজি হৈছে থাৰ্ছডে আৰু আমি ৰাতিপুৱাই ওলাইছোঁ এফালে যাম বুলি, মন্দিৰ যাম বুলি ওলাইছোঁ। তো এনেকৈ চাদৰ মেখেলা পিন্ধি মেলি ওলাইছোঁ আৰু লগত এহেঁতি গৈ আছে, হাই কৈ দিয়া। আৰু এইফালে আৰু ক'ত গৈ আছোঁ কি কথা আপোনালোকে চাই থাকিব, তেতিয়া গম পাব। অলপ দূৰলৈকে গৈ আছোঁ আৰু ৰাতিপুৱা আজি একদম সোনকালে ওলাইছোঁ, 6:30 মানত আমি ওলাইছোঁ আৰু ঘৰৰ পৰা। আৰু এতিয়া আমি ঢেকিয়াল পাইছোঁহি, যোৰহাট চাইডে যাম। ক'ত যাওঁ কি কথা আপোনালোকে চাই থাকক আৰু গম পাব। তো ব'লক। আৰু এতিয়া আমি তেল ভৰাবৰ কাৰণে ৰখিছোঁ, তাৰপৰা আকৌ যাম। বহুত দেৰিয়ে হৈ গৈছে আমাৰ, গৈ পোৱালে দেৰিয়ে হ'ব চাগে। আৰু এতিয়া আমি চিটিত উঠি যোৱা নিচিনা লাগিছে ন? জইন কৰিছে যোৰহাটৰ পৰা। গৈ আছো আৰু পোৱাগে নাই আৰু শ্বৰ্টকাট লৈ মেলি গৈছো। আচলতে আমি গৈ আছিলো নাজিৰাত থকা অগ্নিনাভ শিৱ মন্দিৰলৈ। সঁচাকৈ একদম পবিত্ৰ স্থান, ইমানেই পজিটিভিটি আছে তাত নহয়, আপোনালোক সকলোৱে এবাৰ যাব আৰু মানে একদম ভাল ফল পাবই। আৰু মোৰ একদম পুৰা বিশ্বাস আছে। আছে নে লিখা অগ্নিনাভ মন্দিৰলৈ? লিখা থাকিব লাগে ন? এতিয়া গম পাইছে। আৰু আমি মন্দিৰৰ ওচৰ পাই গ'লোহি আৰু এইবিলাক বহুত দোকান আছে আৰু ভিৰো বহুত আছে। আপোনালোকক দেখাই আছোঁ, চাই থাকক। চাকি জ্বলাব নিদিয়ে নহয় ন? তেল দিয়ক। দৰ্শন কৰোঁতে মানে সেইটো লাগে, ফুল লৈ আহিছে, ফুল দিব পাৰিব। আৰু হেৰি এইবিলাক অৰিহণাবিলাক বাবাক দৰ্শন কৰিব মানে কৈছে। আমি ফুল লৈ ল'লোঁ। ভাত ভাত দেই, পাহৰি নিবি দেই ঘপকে, পাহৰি নিবি। আৰু ইয়াত আমি শৰাই অৰিহণা দিবৰ কাৰণে লাইন ধৰিছোঁ। বটল তেল ভৰাই লৈ দিব দিব আৰু ফুল ল'ব পাৰিমনে? আৰু আমাৰ তেল চেল লৈ হৈ গ'ল, তেল দিব লাগে, তাৰপৰা আকৌ তেল লৈ ল'ব পাৰি ঘৰ জ্বলাবৰ কাৰণে। তাৰপৰা এতিয়া দৰ্শন কৰিবৰ কাৰণে লাইনত ৰৈ আছোঁ। বহুত মানুহ, ভিৰ বহুত হৈছে আৰু আমি একেবাৰে লাষ্টত ৰৈ আছোঁ। আৰু সেই তাত স্ক্ৰীণত ধুনীয়াকৈ দেখাই আছে মন্দিৰৰ ভিতৰৰ ভাগ। আৰু আমি এতিয়া যাব লৈছোঁ, একদম অৱস্থা বেয়া, কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ। ইমানেই অৱস্থা বেয়া নহয়, একদম লাইন লৈ অঞ্জলি আমি ল'বলৈ নাপালোৱে। তো আমি গুচি আহিছোঁ আৰু যিহেতু ঘৰ দূৰ হয় কাৰণে আমি সোনকালে গুচি আহিলোঁ। আৰু আমি এতিয়া যাব লৈছোঁ, এতিয়াৱে মানুহৰ ভিৰ হৈয়ে আছে আৰু সেইফালে। আমি এতিয়া শিৱসাগৰ টাউন পালোহি। তাতে আহি মাৰ আখল বুলি আছে এখন, ৰংঘৰ ফ্ৰণ্টতে, তাত সোমাইছোঁহি। চবে ভাত খাই ল'লোঁ বুলি ৰাতিপুৱাৰ পৰা একো খোৱা নাই। আৰু টাইম যদি কওঁ 3:38 হ'ল আৰু আমি ৰাতিপুৱা কেইটাত অহা, 6:30 মানতে অহা আৰু এতিয়ালৈকে আমি একো খোৱাই নাই। তো একদম ভোকত মৰি গৈছোঁ আৰু দেই। আৰু দৰ্শন ধুনীয়াকৈ হৈ গ'ল, খালি ইমানেই মানুহৰ ভিৰ নহয়, ওলাওঁতেই তাৰ পৰা 3টামান বাজি গ'ল। আৰু এতিয়া আমি খাব সোমাইছোঁ। আমি ধুনীয়াকৈ খাই মেলি ওলাই আহিলোঁ। আৰু এতিয়া ক'ত আছোঁ জানেনে? একদম মই মানে এক্সাইটেড আৰু হিষ্টৰিকেল প্লেচ বুলি ক'লে এতিয়া মই আছোঁ ৰংঘৰত। সঁচাকৈ মনটো ভাল লাগি যায় দেই, কেতিয়াবাকৈ আহিব পালেও মানে মনটো ভাল লাগে। তো আগত আহিছোঁ এবাৰ
আৰু এইবাৰ ছেকেণ্ড টাইম হয়, বহুত ভাল লাগিছে দেই। আৰু আপোনালোকক মই ভিউটো দেখাইছোঁ ৰ'ব। দিছ ইজ দ্য ভিউ। ভিতৰত যাম এতিয়া, টিকেট কাটিব গৈছে। দেৰি হ'ল নহয় বাকীবোৰ চাবলৈ, তো ৰংঘৰটোৱে চাই যাম আৰু এতিয়া। ইটছ আৱাৰ প্ৰাইড, হয়নে? সঁচা দেই, মানে দেখিলে কিবা এটা ভাল লাগি যায় আৰু ন দাদা। লাইফত চাকৰি তাকৰি পালে এনেকুৱা প্লেচত পালেহে হয় আৰু। আৰে নহয়, শিৱসাগৰ নিচিনা প্লেচত কৈছোঁ। কিনে আজিকালি কিনে ন। আমি আজি অকল ৰংঘৰ চাই এতিয়া যামগৈ আৰু যাব মন নাযায় অহাৰ লগে লগে, কাৰণ দেৰিও হৈ গৈছে আৰু বাকীবোৰ বন্ধও কৰি দিব। তো সেইকাৰণে অকল ৰংঘৰ চাই গুচি যাম। আগতে মই আহিছোঁ বাৰু, সকলোবোৰ চোৱা হৈছে, চৰাইদেউহে চোৱা হোৱা নাই। হ'লেও যাব মন নাযায়, ইমান ভাল লাগে। So